গুড মৰ্নিং বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে, আমি আজি স্কুললৈ আহিছোঁ। স্কুলত আজি বিহুৰ প্ৰতিযোগিতা পাতিছে আৰু এয়া BVFCL মডেল স্কুল নামৰূপৰ প্ৰত্যেকটো ষ্টুডেণ্টে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, বহুত ভাল লাগিছে। মই সেইটো কাৰণে আজি বোলো একেবাৰে গুচিয়ে যাম, ইহঁতক মানে চাই মেলি, নহ'লে চাবলৈ সুবিধাই নাপাওঁ। কিন্তু বৰ দুখৰ বিষয় জানেনে, আমাক ভিতৰলৈ সোমাবলৈ নিদিলে, চাবলৈ নিদিলে। পিছত গম পাইছোঁ। ভিডিঅ'টো কৰি থাকোঁতে অকণমান লৰিলে। আপোনালোকে মই কেমেৰামেন বৰ ভাল নহয়, সেইটো কাৰণে আপোনালোকে বাৰু শেষলৈকে চাওকচোন, ভাল লাগিব আপোনালোকৰ এই ভিডিঅ'টো। সদায় ল'ৰা ছোৱালীবিলাকক ইউনিফৰ্মত দেখি থাকোঁ, কিন্তু আজি এই বিহুৱা আৰু নাচনীৰ ৰূপত দেখি ইমান ভাল লাগিছে, চাই ক'ব নোৱাৰা হৈ গৈছোঁ। আৰু চান্সতে মই ইহঁতৰ লগতে আমাৰ সৰু অকণমানিটোৰ লগত লগৰ ল'ৰাখিনিৰ লগত ময়ো চান্সতে ফটোকপি মাৰি ল'লোঁ। চাওকচোন বাৰু, ইমান মৰম লাগিছে, চবেই একেই ড্ৰেছ কৰিছে। তাৰপিছতে লগৰখিনিৰ লগতে থাকিলোঁ, থাকি ইমান ধুনীয়া লাগিছে চাওকচোন। তাৰপিছত আহি পিঠা খুন্দি থৈ দিয়া আছিলে, আহি আৰু ৰেষ্ট চেষ্ট ল'লোঁ, খোৱা বোৱা কৰিলোঁ, খাই মেলি আৰু পিঠা পোৰাত লাগিলোঁ। সেইখিনি তুলিলা, সেইখিনি তুলিলোঁ, সেইখিনি দেখুৱাই পিনে এইখিনি দেখাই দিবা। বিহুৰ শুভেচ্ছা সকলোলৈ যাচিলোঁ আৰু বিহু খাবলৈ আহিব ৰাইজসকল।